Start. করোনার আক্রান্তত আজি গোটেই পৃথিৱী আজি কম্পমান আজি ভাৰতবৰ্ষও আজি এই সংক্ৰামত আজি আমাৰ ভাৰতবৰ্ষৰ কোটি কোটি মানুহে এই সংক্ৰামৰ পৰা যথেষ্ট আজি উদ্বিগ্ন হৈ আছে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যি লকডাউন কৰিছিল সেই লকডাউন কৰাহেঁতেন আজিৰ যি দুৰৱস্থা হৈছে এই দুৰৱস্থা আজি নহ'লহেঁতেন লকডাউন লাগিব কিন্তু লকডাউনেই হওক বা এই বীজাণুৰ পৰা বা এই সংক্ৰাম্য বেমাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি কিটা ব্যৱস্থা ল'ব লাগিব আৰু এই সংক্ৰামৰ ফলত আমাৰ যিবোৰ ৰাইজৰ ক্ষতি হ'ব যিখিনি দিন হাজিৰা কৰা দুখীয়া মানুহ খেতিয়ক হয় হওক শাক পাচলি কৰাই হওক গাখীৰ উৎপাদন গৰু ছাগলী পোহাই হওক বা আমাৰ সৰু ক্ষুদ্ৰ চাহ খেতিয়ককে আদি কৰি আনকি আমাৰ মহিলাসকল আজি বস্ত্ৰশিল্প যিসকলে কৰে এইসকলৰ দুৰৱস্থাটো হ'বই এই দুৰৱস্থা হ'লে এই লোকসকলক কেনেকৈ সকাহ দিব তাৰো পৰিকল্পনা আজি আৱশ্যক আজি দুৰ্ভাগ্যবশত আজি একমাহ হৈ যোৱাৰ পাছতো এই যিসকল আজি দৰিদ্ৰ লোক এই লোকসকলক সকাহ দিবৰ কাৰণে আজিও কিন্তু পৰিকল্পিতভাৱে কোনো এখন আমি একশ্যন প্লেন আমি আজি দেখা পোৱা নাই আজি সেয়েহে ৰাইজৰ আজি দুখ কষ্ট আজি লাঘৱ হোৱা নাই বৰঞ্চ দিনে দিনে ৰাইজৰ দুখ কষ্ট আজি বাঢ়ি যোৱাটোৱে দেখিবলৈ পাইছোঁ ফলত আমি দেখিছোঁ যে আজি কৰোনাৰ সংক্ৰান্তত আমি হয় আমাৰ স্বাস্থ্যৰ যি অৱনতি বা আমাৰ মৃত্যুমুখলৈ গৈছে ঠিক সেই ধৰণেও আজি যি অৰ্থনৈতিক যিটো সংক্ৰাম্য বা যিটো অৰ্থনৈতিক সংকট হ'ব এই যিটো ভাইৰাছ যিটো ইকনমিক ভাইৰাছ আমি যিটো কৈছোঁ অৰ্থনৈতিক ভাইৰাছ এই ভাইৰাছেও আমাক আকৌ বহু লাখ লাখ মানুহ আজি ক্ষুধাতুৰ কৰিব খোৱাৰ অভাৱত চাকৰিৰ অভাৱত জীয়াই থকাৰ উপাৰ্জনৰ অভাৱত তেওঁলোকেও মৃত্যু বৰণ কৰিব লাগে দুইটা সংক্ৰামত আমি মানুহক মৃত্যুৰ পৰা ৰক্ষা কৰিবৰ কাৰণেই চৰকাৰৰ দায়িত্ব সেয়েহে আজি আমি দেখিছোঁ চৰকাৰে যি ধৰণেৰে অপৰিকল্পিতভাৱে আজি যি ধৰণে তেওঁলোকে কাম কৰি গৈ আছে এইদৰে গৈ থাকিলে আজি সংক্ৰাম্য ৰোগত যিমান মানুহ মৃত্যু তাতকৈ কিন্তু মানুহ খাবলৈ নাপায় আজি জীৱিকাৰ উপাৰ্জন বন্ধ হৈ যোৱাৰ পৰা নিবনুৱাৰ সময় যোৱাৰ ফলত ইয়াৰ কিন্তু আৰু বেছি ভয়াৱহ হ'ব বুলি মই আজি মই কৈছোঁ ইয়াৰ আগতো মই অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া আমাৰ অল পাৰ্টি মিটিং হৈছিল এই কথা মই তেতিয়াও কৈছোঁ সেয়েহে মই আজিও বিচাৰোঁ যে আমাৰ অসম চৰকাৰেও যিভাৱে আজি ব্যৱস্থা ল'ব লাগিছিল সেইভাৱে ব্যৱস্থা আজি লোৱা নাই স্বাস্থ্যৰ ক্ষেত্ৰৰ লগে লগে বাকী ক্ষেত্ৰতো যিবিলাক ব্যৱস্থা আমাৰ যিসকল দুখীয়া দৰিদ্ৰ খেতিয়ক আজি সকলোৱে টিভি চেনেলতেই হওক সকলোতে শাক পাচলি খেতিয়কসকলৰ কি দুৰৱস্থা হৈছে সকলোৱে দেখিছে তথাপিও এই চৰকাৰে আজি যিমান গুৰুত্ব দিব লগা দিয়া নাছিল এই ক্ষেত্ৰত হয় আজি মই এটা কথাত মই আজি অলপ সন্তুষ্ট এইকাৰণেই যে আমি চৰকাৰ থাকোঁতেই এই হেল্থৰ ওপৰত আমি যি গুৰুত্ব দিছিলোঁ আমি প্ৰথম চৰকাৰ প্ৰতিষ্ঠা কৰোঁতেই 2000 প্ৰথম বৰ্ষতে যেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী আমাৰ ডক্টৰ ভূমিধৰ বৰ্মন আছিল আমি তেতিয়াই কৈছিলোঁ যে স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সেই সময়তে আমি 3খন মেডিকেল কলেজ 3খন মেডিকেল কলেজ আমি 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 3
আৰু যি সময়ত আমাৰ যি তিনিখন আগে আছিল, আজি ডিব্ৰুগড় হওক, গুৱাহাটী হওক, শিলচৰ, অৱস্থা অতি দুখ লগা আছিল। গুৱাহাটীৰ মেডিকেল কলেজৰ কথাই কওক, ডিব্ৰুগড়ৰ ইমান বেয়া অৱস্থা আছিল যে তেওঁলোকৰ তাত কি কয় মেডিচিনেই দিব নোৱাৰিছিল। ঠিক সেই অৱস্থাত আমি অকল ইয়াৰ বাদেও আমি জিলাৰ হস্পিটেলবিলাকৰ উন্নতিৰ ওপৰত গুৰুত্ব আমি দিছিলোঁ, আৰু যাৰ ফলত সেই ইনফ্ৰাষ্ট্ৰাকচাৰ থকাৰ ফলত আজি এই চৰকাৰে, আজি এই বৰ্তমান বিজেপি চৰকাৰে এই হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ থকাৰ কাৰণে গুৱাহাটী মেডিকেলেই হওক, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলেই হওক, ডিব্ৰুগড় মেডিকেল কলেজেই হওক, শিলচৰেই হওক, বৰপেটা মেডিকেল কলেজেই হওক, যোৰহাট বা আজি কি কয় তেজপুৰৰ এই মেডিকেল কলেজ হোৱাৰ কাৰণে এই ক্ষেত্ৰত আৰু আমাৰ জিলা হস্পিটেলবিলাক আমাৰ দিনত যথেষ্ট উন্নত হোৱাৰ কাৰণে আজি এই কৰোণা ট্ৰিটমেণ্টৰ ওপৰত যথেষ্ট ব্যৱস্থা ল'বৰ কাৰণে সম্ভৱ হৈছে। ইয়াৰ বাদেও যিহেতু আমি এই কি কয় স্পৰ্টছ কমপ্লেক্স কৰিছিলোঁ, সৰুসজাই হওক, বেলেগ বেলেগ ঠাইত, য'ত আজি কোৱাৰেণ্টাইন যিবিলাক কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। ইয়াৰ বাদেও আমাৰ দিনত কৰা প্ৰায়বোৰ যিবোৰ মডেল হস্পিটেল আছিল, ঠিক সেইধৰণেৰে ৰেফাৰেল কি কয় হস্পিটেলবিলাকত আজি এই ব্যৱস্থা কৰাৰ সুবিধা কৰি দিব পাৰিছোঁ। ইয়াৰ বাদেও যদি আজি দেখিছোঁ তিনিদিন এই যোৱা কালিৰ পৰা আৰম্ভ হৈছে এই ট্ৰেন্সপৰ্টৰ যিটো ব্যৱস্থা, যে যিবিলাক মানুহ আসামৰ ভিতৰত আবদ্ধ হৈ আছিল এই লোকসকলক নিজৰ নিজৰ জিলালৈ যাবলৈ সুবিধা দিছে। এই ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো আমাৰ 2001ত মৰি আছিল। ট্ৰেন্সপৰ্টৰ মানুহে দৰমহা নাপাইছিল, বাছ চলাচল নাছিল। সেই সমস্যাৰ যদি খবৰ লয় কিমান পৰিৱৰ্তন হ'ল, আজি 2001 চনৰ হিচাপ ল'লে আজি গম পাব। ঠিক ছাপ্লাই ডিপাৰ্টমেণ্টেই হওক, আজি খাদ্যৰ ক্ষেত্ৰতো যদি চাই যোৱা, আমাৰ দিনত খাদ্যৰ যিখিনি আমি আজি কি কৰিলোঁ উৎপাদন বঢ়ালোঁ, যাৰ কাৰণে তেতিয়াই খাদ্যই হওক, ফল মূলৰে হওক, মাছৰে হওক, কণীৰে হওক, আজি যিমানখিনি আমি উন্নয়নমূলক কাম কৰাৰ ফলত আজি সেই সমস্যাটো আজি বহু লাঘৱ হ'ল, আৰু নোহোৱাহেঁতেন আৰু বেছি হ'লহেঁতেন। ৰাস্তা পদূলিও যদি চোৱা যায়, আমাৰ দিনত যিমান ৰাস্তা পদূলি, দলং ব্ৰহ্মপুত্ৰৰ ওপৰতেই হওক, নেশ্যনেল হাইৱে হওক, মনমোহন সিঙৰ দিনতেই হওক, এইবিলাক আমাৰ কৰাৰ কাৰণে আজি কিছু সকাহ হৈছে। নোহোৱাহেঁতেন আজি আমাৰ ইয়াৰ দুৰৱস্থা আৰু হ'লহেঁতেন। কিন্তু আজি আমি আচৰিত লাগে যে এই বিজেপি চৰকাৰ অসমৰ আজি যিজন আমাৰ কি কয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 1 মাহৰ আগতে বাজেট দিওঁতে তেওঁ অসমৰ ভৱিষ্যত ছবিখন, এটা উজ্জ্বল ভৱিষ্যত ছবিখন দাঙি ধৰিছিল। আৰু এই কৰোণা সংক্ৰান্তৰ ক্ষেত্ৰত এই সমস্যাটো আৰু অসমতো ইমান ডাঙৰো হোৱা নাই, য'ত মাত্ৰ 35 জন এজনৰ মৃত্যু হৈছে, তাতে এওঁলোক যেনেকৈ কোঙা হৈ গৈছে, তেওঁলোকৰ যি অৰ্থনৈতিক দুৰৱস্থাৰ কথা এতিয়া ক'বলৈ আৰম্ভ কৰিছে, সেইটোৱে বুজা গৈছিল যে এওঁলোকৰ চৰকাৰৰ প্ৰকৃত ছবিখন আজি লাহে লাহে ওলাইছে, আৰু আমাৰ আগত প্ৰকৃত ছবিখন দাঙি ধৰা নাছিল। আৰু এইটোও প্ৰমাণ হৈছে এই চৰকাৰে মিছমেনেজ কৰাৰ কাৰণে যিসকলে কেৱল মাত্ৰ আনন্দ, আজি কি কয় নমানি ব্ৰহ্মপুত্ৰই হওক, আজি ফিল্মফেয়াৰেই হওক, আজি এডভান্টেজ আছামেই হওক, প্ৰিয়ংকা চোপ্ৰাকে আদি কৰি টুৰিজিমৰ কাৰণে খৰচ কৰি অনাহকত, আৰু আনকি কি কয় ৰোড শ্ব' কৰিবলৈও আমাৰ মন্ত্ৰীসকলক বিদেশলৈ পঠাইছিল। ঠিক সেই ধৰণেৰে আজি যিবিলাকত
তেওঁলোকে খৰচ কৰিব নালাগে। য'ত এখন মই শুনিছোঁ কি কয় চাৰ্টাৰ ফ্লাইট, আমিও 15 বছৰ কৰিলোঁ। আমাৰ কোনোদিন হেলিকপ্টাৰ আমি ইউজ কৰিব লাগিব, কিন্তু সেই হেলিকপ্টাৰ আমি কি কয় তাৰ কাৰণে সংখ্যাকে আমি চাৰ্টাৰ ফ্লাইট আমিতো ইউজেই কৰা নাই, এবাৰমান কৰিছোঁ বোলে। আজি এই চৰকাৰখনে এই সময়ত যি ধৰণে ব্যয় কৰি আছে, য'ত ব্যয় কৰিব নালাগে, দুখীয়া মানুহক সহায় কৰাত তাত ব্যৰ্থ হৈছে। আনকি বস্ত্ৰশিল্প, আজি কি কয় স্বাস্থ্যমন্ত্ৰী তেওঁৰ নিজৰে সমষ্টি, আজি শুৱালকুছিলৈ গৈ বাকী সকলো ঠাইতে হৈছে। সেই বস্ত্ৰ যিসকল শিল্প কৰে, যিসকলৰ ওপৰত আমিও গুৰুত্ব দিছিলোঁ, সেই দুৰৱস্থা কি হৈছে, এইটোৱে যে অসমৰ আজি গাঁৱৰ যিখন ছবিখন গ্ৰাম্য উন্নয়নৰ কথা তেওঁলোকে কয়, আজি যে গাঁৱৰ উন্নয়নত তেওঁলোক যে সম্পূৰ্ণ ব্যৰ্থ হৈছে, এইটোৱে প্ৰমাণ হৈছে। আজি যদিও আজি নেশ্যনেল ফুড ছিকিউৰিটি, আজি যি চাউল দিয়া হৈছে, এই চাউলখিনি আঁচনিখন কাৰ? ছোনিয়া গান্ধীৰ। ছোনিয়া গান্ধীয়ে কি কৰিছে যে যাতে দেশত মানুহ খোৱাটো নেখাই নমৰি নহয়, এই দুখীয়া লোকসকলক সহায় কৰিবলৈ আজি এই নেশ্যনেল ফুড ছিকিউৰিটি এক্টখন কোনে কৰিছে? ঠিক সেইকাৰণে মহাত্মা গান্ধী এমপ্লয়মেণ্ট গেৰাণ্টি, যিটো এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, এই এক্টখন কোনে কৰিলে? গাঁৱৰ দুখীয়া মানুহক তেওঁলোকক যাতে কিছু সকাহ দিব পাৰে, জীৱিকা উপায় যাতে উপায় দিব পাৰে, এই আইনবোৰ কোনে কৰিছে আৰু কাৰ কাৰণে আমি কৰিছিলোঁ? ঠিক সেইধৰণে নেশ্যনেল ডিজাষ্টাৰ এক্টখন কোনে কৰিছে? নেশ্যনেল ডিজাষ্টাৰ এক্টখনো মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল, যে আমি জানো কেতিয়াবা নেশ্যনেল ডিজাষ্টাৰ হ'ব পাৰে, এই এক্টখনো আজি আমি কৰা হৈছে। ডিজাষ্টাৰ ৰেছপন্স এক্টটো আজি কৰা হৈছে। এই গোটেইবিলাক, আৰু তেতিয়া আমি যিমান গুৰুত্ব দিছিলোঁ নেশ্যনেল ডিজাষ্টাৰৰ ওপৰত, আজি তাতকৈ কম দিছে। নেশ্যনেল ডিজাষ্টাৰ অথৰিটিও আছিল, তাত ভাইচ চেয়াৰমেন এজনো আছিল। আজি আসামতো যি ধৰণে নেশ্যনেল ডিজাষ্টাৰ ডিল কৰিব লাগিছিল, তাত তেওঁলোকে আজি কৰিব নোৱাৰাৰ কাৰণে আজি মানুহবিলাক আজি কি কয় সকলোখিনি মানুহ, অকল আসামৰ কথাই মই কোৱা নাই, আসামত বহু আজি 5 লাখমান মানুহ আমাৰ অসমৰ বাহিৰত আছে, যিসকলে কামৰ কাৰণে বা বিভিন্ন কাৰণত বাহিৰত আছিল, সেই সকলো আবদ্ধ হৈ আছিল। তাৰো বহুত মানুহে সকলোবিলাক সা সুবিধা পোৱা নাছিল। আমিও বহুতকৈ সা সুবিধা আমি কৰি দিছোঁ। আমি গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক, আমাৰ পাৰ্টিৰ ফালৰ পৰাই হওক, কাৰণ আমাৰো বিভিন্ন আজি ৰাজ্যত আমাৰ দলৰ প্ৰাৰ্থী আছে। ঠিক সেইধৰণে ইউথ কংগ্ৰেছেই হওক, মহিলা কংগ্ৰেছেই হওক, সকলোৱে যি যেনেকৈ পাৰে তেওঁলোকে সহায় কৰি আছে। আজি আমাৰ সকলোৱে জানে, আমি যেতিয়া 2001 চনত ক্ষমতালৈ আহিছিলোঁ, অসমত কি আছিল? অসমৰ অৰ্থনৈতিক অতি শোচনীয় আছিল। আমাৰ ধনৰ ভঁৰাল উদং আছিল। আনকি চৰকাৰী চাকৰিয়ালকক আমি দৰমহাই দিব নোৱাৰিছিলোঁ। সকলোবিলাক উন্নয়ন কাম বন্ধ হৈ আছিল। আজি সেই সময়ত সন্ত্ৰাসবাদো আটাইতকৈ বেছি আছে, আৰু সেই সময়তো এটা পাৰ্চিয়েল লকডাউন বুলিয়ে ক'ব লাগিব। গধূলি মানুহ ওলাবই নোৱাৰে। 2001ৰ আগলৈকে যদিও লকডাউন বুলি হোৱা নাছিল, তেতিয়াও কিন্তু সেই একেটাই। এতিয়া যেনিবা স্বাস্থ্যজনিত, তেতিয়া আলফাই হওক সন্ত্ৰাসবাদৰ ভয়ত মৃত্যুৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মানুহ ঘৰতে সোমাই আছিল, গধূলি ওলাবলৈ ভয় কৰে। আনকি গুৱাহাটীৰ নিচিনা জেগাতো, এই মাছ চহৰত, ইয়াতো আমি গধূলি ওলাবলৈ ভয় কৰা হৈছিল। আমি সেই সময়ত, যি সময়ত অৰ্থনৈতিক অৱস্থা অতি বেয়া আছিল, সেই সময়তো আজি আমি অৰ্থনৈতিক অৱস্থাৰ টনকিয়াল কৰিছিলোঁ। ইয়াৰ কাৰণে মই মনমোহন সিং ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, কাৰণ 2004 চনত আমি সৌভাগ্যও আছিলোঁ। সেই সময়ত আমাৰ দল কেন্দ্ৰত কি কয় আমাৰ চৰকাৰ গঠিত হ'ল, আৰু সেই সময়ত আমাৰ দল জিকিছিল। ছোনিয়া গান্ধীৰ নেতৃত্বত
আৰু তেখেতকো আমি সকলোৱে বিচাৰিছিলোঁ প্ৰধানমন্ত্ৰী হোৱাত, কিন্তু তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব নল'লে। তেখেতে তাক কৰি তেখেতে মনমোহন সিঙকে সেই দায়িত্ব অৰ্পণ কৰিছিল। তেনে ত্যাগৰ আদৰ্শ পৃথিৱীত বোধহয় নাই, মহাত্মা গান্ধীৰ বাদে, আৰু পৃথিৱীত নাই যিয়ে কোনোবাই প্ৰধানমন্ত্ৰীৰ কাৰণে হাবাথুৰি খাইছে। আৰু সেই ক্ষেত্ৰত সেই প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া স্বত্বেও আৰু সেই দায়িত্বৰ তেখেতে প্ৰাপ্য, কাৰণ তেখেতৰ নেতৃত্বত তেখেতেই আমাৰ দলটোক জয় কৰি সেই অৱস্থাত আনিছিল। তথাপিও তেখেতে লোৱা নাই, দ্বিতীয়বাৰো তেখেতে লোৱা নাই। আৰু সেয়েহে আমি কৈছোঁ যে মনমোহন সিঙে ডাঙৰীয়া, ছোনিয়া গান্ধী এই দুয়ো মোৰ লগত সম্বন্ধ ভাল আছিল। কাৰণ মই আজি ইন্দিৰা গান্ধীৰ দিনৰ পৰা ঠিক ৰাহুল গান্ধী, ছোনিয়া গান্ধী ৰাজীৱ গান্ধীৰ দিনত মই তেখেতৰ লগত মই একেলগে জইণ্ট ছেক্ৰেটাৰী এটেচ আছিল। তেখেতে মোক অল ইণ্ডিয়া কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰীও পাতিছিল, ইউ পি আৰু বিহাৰৰ দায়িত্বও দিছিল। ইয়াৰ বাদেও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত য'তে সমস্যা হৈছিল, আনকি গুজৰাটৰ কমিউনেল ৰাইটৰ সময়তো মই দায়িত্ব লৈছিলোঁ। পাঞ্জাৱৰ সময়তে হওক, ব্লু ষ্টাৰ, বিভিন্ন সময়ত, বিভিন্ন ইউ পিৰ ফ্লাডৰ বিভিন্ন সময়ত য'তে সমস্যা হৈছিল তাৰো মই দায়িত্ব দিছিলোঁ। আজি আমি এইটোৱেই বিচাৰিছোঁ যে আজি বিজেপি চৰকাৰ অহাৰ পাছত যি আজি আচ্ছা দিনৰ কথা কৈছিল, আজি আচ্ছা দিনটো বাদেই আজি আটাইতকৈ খাৰাপ দিন হ'ল। আজি আমাৰ মানুহৰ আজি কিমান মানুহ মৰিছে, খাবলৈ নাপায় আজি মানুহ আজি মৃত্যুৰ মুখত পৰিছে। আজি কিমান মানুহ আজি খোজকাঢ়ি আজি আহিব লগা হৈছে এই লকডাউনৰ ফলত। আৰু এই লোকসকলক যিখিনি সা সুবিধা দিব লাগিছিল সুবিধা দিয়া নাই। আনহাতেদি কিছুমান ক্ষেত্ৰত দেখিছোঁ যিবিলাক মানুহ আজি এতিয়া কোটাৰ ল'ৰা ছোৱালীবিলাক আনিছে, মই বেয়া পোৱা নাই, কিন্তু বাকীসকলক কিয় অনা নাই? অসম চৰকাৰো আনিব লাগে। মই এতিয়াও কৈছোঁ, অসম চৰকাৰে অসমৰ বাহিৰত যিসকল লোক আছে, যিসকলে আজি সা সমনীয়া কাঢ়ি আছে, তেওঁলোকে নিজৰ প্ৰাপ্যৰ পৰা পোৱা নাই। আনকি বৰ দুৰ্ভাগ্যবশত এই লোকসকলে কিবা খাদ্যৰ কাৰণে লাইন পাতি কিউ পাতিবলগীয়া হৈছিল। এওঁলোকক আজি কি কয় মগনীয়া কৰিবলৈ বিচাৰিছে। আমাৰ মানুহে মগনীয়া হ'বলৈ বিচৰা নাই, এই মানুহৰ সন্মানত লাঘৱ হ'বলৈ বিচৰা নাই। তেওঁলোকে কাম বিচাৰিছে, তেওঁলোকে ডিগনিটি হৈ যিটো সন্মানে থাকিবলৈ বিচাৰিছে। আজি কিন্তু কি হৈছে, খাবলৈ নাই পোৱা, তাৰপিছতো তেওঁলোকৰ ওপৰত মাৰপিট কৰিছে। আৰু এই ক্ষেত্ৰত আজি কোন দলে এই লোকসকলক দুখীয়াসকলৰ হৈ মাত মাতিছে? এইসকলৰ হৈ যদি কোনোবাই মাত মাতিছে, সেইটোৱেই হৈছে কংগ্ৰেছ দল। আৰু সেই ক্ষেত্ৰত আজি আমি ছোনিয়া গান্ধীক ধন্যবাদ দিছোঁ, ৰাহুল গান্ধীক আমি ধন্যবাদ দিছোঁ, মনমোহন চিদাম্বৰম বা প্ৰিয়ংকা গান্ধীকে আদি কৰি যিসকল, আনকি কপিল চিবাল আদি কৰি যিসকল নেতৃস্থানীয় লোকে এই ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ আগবঢ়াটো, চৰকাৰে সেই পৰামৰ্শ গ্ৰহণ কৰাৰ পৰিৱৰ্তে কিছু ক্ষেত্ৰত চৰকাৰে আকৌ আমাক সমালোচনা কৰাহে আমি দেখিবলৈ পাইছোঁ। এই সময়ত আমি যি কথা কৈছোঁ, এইখিনি কথা আমি দুখীয়া দৰিদ্ৰ এই সমস্যা সমাধান কৰাৰ কথাই আমি আজি গুৰুত্ব দিছোঁ। কিন্তু আজি এই ক্ষেত্ৰত আজি বিজেপি দলেও ৰাজনীতি কৰাহে দেখিছোঁ। এইটো বৰ দুৰ্ভাগ্যৰ কথা। আৰু বিশেষকৈ আজি আমি এই কৰোণাৰ ক্ষেত্ৰত সাম্প্ৰদায়িক কৰোণা কৰি এটা সম্প্ৰদায়ৰ ওপৰত যি বিদ্বেষ আজি কৰাৰ প্ৰচেষ্টা চলাইছে, অতি নিন্দনীয়। তাক অতি সোনকালে নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগিছিল আজিও লোৱা নাই। সেয়েহে আজি আমি ক'ব বিচাৰিছোঁ যে এই লকডাউনটো আজি শিথিলো কৰিব লাগিব। হয় কিছু ক্ষেত্ৰত নহয়, য'ত হটস্পট আছে তাত হয়তো শিথিল কৰিবলৈ আমি কোৱা নাই,
তাত আইন যিখিনি নিয়মানুৱৰ্তা সম্পূৰ্ণ ষ্ট্ৰিক্টলি পালন কৰিব লাগিব আৰু যিখিনি কোনো আকাংক্ষা নাই, য'ত কোনো এজনো বেমাৰী নাই, হোৱাৰো আকাংক্ষা নাই, সেই ঠাইবিলাক আজি যিমান সোনকালে এই লকডাউন যদি খুলি নিদিয়ে তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক অৱস্থা আৰু দুৰৱস্থা হ'ব। আৰু যদি খুলি নিদিয়ে তেতিয়া কিন্তু কেন্দ্ৰই সকলো আজি দায়িত্ব ল'ব লাগিব। দায়িত্বও নলয়, আকৌ কয় যে তুমি ঘৰতো সোমাই থাকিব লাগিব। এই কথাটো দুইটাৰ মিল নাই। তুমি যদি কয় তুমি কাম কৰিব নোৱাৰা, তুমি মোক কাম কৰিবলৈও নিদিয়া, উপাৰ্জন কৰিবলৈও নিদিয়া, মই নিজে উপাৰ্জন কৰিবলৈ বিচাৰিছোঁ। আকৌ মোক তোমালোকে মোৰ ক্ষতি হোৱা বা মই জীয়াই থাকিবৰ কাৰণে যিখিনি লাগে তাকো যদি তোমাক নিদিয়া তেন্তে আমাৰ কি অৱস্থা হ'ব? চৰকাৰৰ এইটো দায়িত্ব আছে আৰু এই দায়িত্বৰ কাৰণে চৰকাৰে যিধৰণে ল'ব লাগিছিল, আনকি মই আজি পেপাৰত দেখিছোঁ আনকি চাউথ আফ্ৰিকা আজি বহুত ৰিলেক্সেশ্যন আজি কি কয় ঢিলা কৰি দিছে বা হেৰি কৰাৰ ফলত সেই মডেলৰ কথাও এতিয়া চিন্তা চৰ্চা কৰা মই কথা আজি শুনিবলৈ পাইছোঁ। সেয়েহে কি কৈছে নুশুনা আৰু আসামত দুৰ্ভাগ্যৰ বিষত য'ত মানুহৰ উপাৰ্জন কমিছে, মানুহৰ সকলো শ্ৰেণীৰ মানুহৰ এই মানুহক আজি ক্ষেত্ৰতো ডিজেলৰ দাম, পেট্ৰল ডিজেলৰ দাম বঢ়া নাই পৃথিৱীৰ ৱৰ্ল্ড মাৰ্কেটত। অসমত আকৌ বিত্তমন্ত্ৰীয়ে ইয়াত 5 টকাকৈ বেছি পেট্ৰল ডিজেলত ভেট ভৰাই আজি ৰাইজৰ ওপৰত ৰাম টাঙোন মাৰিবলৈ বিচাৰিছে। অকল যিসকলে পেট্ৰল ইউজ কৰাই নহয়, ইয়াৰ ফলত সকলো বস্তুৰ দাম বাঢ়িব, যাতায়াতৰ দাম বাঢ়িব, সকলো লোকৰ আজি নানান আজি কষ্ট আজি হ'ব। সেয়েহে আজি আমি ক'বলৈ বিচাৰিছোঁ যে এই সময়ত আজি বিজেপি দলে নানান অপপ্ৰচাৰ কৰি আজি তেওঁলোকে কি কয় প্ৰকৃত যিখিনি দায়িত্ব দুখীয়া দৰিদ্ৰ যিধৰণে সহায় কৰিব লাগিছিল সেইখিনি কৰাত তেওঁলোক আজি মই ব্যৰ্থ হৈছে বুলিয়ে মই ক'ম। মই আশা কৰোঁ তেওঁলোকে কেৱল মাত্ৰ আজি প্ৰমাণ হৈছে এই কৰোণাৰ সময়ত যে তেওঁলোকে আজি প্ৰকৃত দুখীয়াক সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকে যি সহায় কৰিছিল কেৱল মাত্ৰ ধনীসকলে আজি হয়, যিসকল অতি ধনী হয় তেওঁলোকৰ আজিও দুখ কষ্টটো লাঘৱ হোৱা নাই, কিন্তু প্ৰকৃত যিসকল আটাইতকৈ দুখীয়া দুখ বা যিখন মধ্যবিত্ত বুলি কয় নিম্ন হাই ইনকাম গ্ৰুপো পোৱা নাই, যিবিলাক MSME এইসকলৰ আজি দুৰৱস্থা। তাৰ কাৰণে ছোনিয়া গান্ধীয়েও আজি দুদিনৰ আগত যি প্ৰস্তাৱ আগবঢ়াইছে মই ভাবোঁ যে সেই প্ৰস্তাৱ সোনকালে গ্ৰহণ কৰিব লাগে। আৰু আমাৰ কংগ্ৰেছৰ দায়িত্ব আমি সকলো সময়তে দুখীয়া মানুহৰ হৈ মাত মাতি আহিছোঁ আৰু আমাৰ দিনত সকলোৱে দেখিছিল আমি পঞ্চায়তৰ ওপৰত গুৰুত্ব দিছোঁ। কাৰণ আজি দেশখন আজি বেছিভাগ মানুহ গাঁৱত বাস কৰে, গাঁৱৰ উন্নতিয়ে আজি দেশৰ উন্নতি, গাঁৱৰ উন্নতি নহ'লে বা দিল্লীৰ বা গুৱাহাটীৰ উন্নতিয়ে মাপকাঠি হ'ব নোৱাৰে। সেয়েহে আমি বিচাৰোঁ যে অসমৰ যিবোৰ পিছপৰা গাঁৱৰ অঞ্চলৰ আজি যিটো অৰ্থনৈতিক দুৰৱস্থা হৈছে, এই দুৰৱস্থাত আজিৰ কৰোণাৰ কাৰণৰ বাদেও ইয়াৰ আগৰ পৰাই দেখা গৈছিল এই চৰকাৰ অহাৰ পৰাই পঞ্চায়তৰ ওপৰত যি গুৰুত্ব দিব লাগিছিল সেই গুৰুত্ব নিদিয়াৰ ফলত আসাম চৰকাৰটো আমি দেখিছিলোঁ যে ইয়াত আমাৰ চৰকাৰৰ তুলনাত পঞ্চায়তত কোনো গুৰুত্ব দিয়া নাছিল। হয়, এইটো হয়ো যেতিয়া আমাৰ চৰকাৰ অহাৰ আগতে 2001 চনৰ আগতে ইয়াত BJP চৰকাৰ আছিল, কেন্দ্ৰতো BJP চৰকাৰ আছিল, তেওঁলোকে পঞ্চায়তৰ নিৰ্বাচনেই পতা নাছিল। গাঁৱৰ উন্নতিৰ ওপৰত পঞ্চায়তী ৰাজ্যৰ ওপৰত গুৰুত্ব কোনে দিছে? মহিলাৰ ওপৰত
তেওঁলোকে বেটি বাচ্চা আৰু বেটি পঢ়াৰ কথা কৈছে। আজি এই মহিলাসকলক যে পঞ্চায়তৰ ৰিপ্ৰেজেণ্টেটিভ মহিলাসকলৰ আজি স্বাৱলম্বীৰ কথাই হওক বা এম্পাৱাৰমেণ্টৰ কথা গুৰুত্ব কোনে দিছিল? ৰাজীৱ গান্ধীয়ে দিছিল। আমি তেওঁলোকৰ 50% আমি ৰিজাৰ্ভেশ্যন কৰিছিলোঁ। ইয়াৰ বাদেও আসামৰ ছেল্ফ হেল্প গ্ৰুপ মহিলাৰ ওপৰত গুৰুত্ব কোনে দিছিল? আজি আমি দিছিলোঁ। ঠিক সেইধৰণে আমি ছোৱালী জন্ম হ'লেও 5,000 টকা কৰি আমি বহু আঁচনি কৰিছিলোঁ, যিবিলাক আঁচনি আমি ছোৱালী পঢ়িবৰ কাৰণেও চাইকেলো দিছিলোঁ। আজি আমি কম্পিউটাৰ দিয়াই হওক বিভিন্ন আঁচনি আজি কৰা হৈছিল। আনকি অসমৰ মহিলাসকলৰ কাৰণে আমি সূতাও দিছিলোঁ, তেতিয়া আমাক উপলুঙা কৰিছিল। আজিও এই তাঁত শিল্পই হওক আমাৰ মহিলাসকল আজি বহু আমি শিপিনী আজি এই সূতাৰ ওপৰতে নিৰ্ভৰ কৰে, তাকো আমি উপলুঙা কৰিছিলোঁ। দুখীয়া মানুহক আমি কম্বল আঁঠুৱাও দিছিলোঁ, যাৰ আঁঠুৱা দিয়াৰ কাৰণে অসমত বহুত মানুহ আজি মেলেৰিয়াৰ পৰা ৰক্ষা পৰিছিল। দুখীয়া মানুহক কম্বল আদি তেওঁলোকে আজি কি কৰিছে? তেওঁলোকে আজি দুখীয়া মানুহৰ অৱস্থা যি অৱস্থা হৈছে, দুবেলা দুমিঠি খাবৰ কাৰণে এতিয়া চিন্তা। এই চৰকাৰ অহাৰ পাছত তেওঁলোকৰ ভুল নীতিৰ কাৰণে আসামতে আজি হাজাৰ হাজাৰ মানুহে দুবেলা দুমুঠি খাবৰ কাৰণে আজি চিন্তিত হৈ পৰিছে। এই দুৰৱস্থাৰ কাৰণে আজি মই ভাবোঁ হয় কৰোণাই অকল নহয়, আজি এই চৰকাৰৰ ভুল নীতিৰ কাৰণেও ভুল তেওঁলোকৰ পৰিকল্পনা সুচিন্তিত পৰিকল্পনা নথকাৰ কাৰণে হৈছে। সেয়েহে আমি কিন্তু এতিয়াও দায়িত্ব আছে, আমি চৰকাৰক সহায় কৰিবলৈ এতিয়াও বিচাৰি আছোঁ। আমি এতিয়াও কৈছোঁ যে চৰকাৰে যিবোৰ কাৰ্য ল'লে আজি কৰোণাক আৰু কৰোণাৰ পৰা উদ্ভৱ হোৱা দুখীয়া দৰিদ্ৰ সৰ্বসাধাৰণ মানুহক তেওঁলোকক যিখিনি সমস্যা সমাধান হৈছে, সমস্যা দূৰ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা লোৱা লাগে, সেই ক্ষেত্ৰত চৰকাৰে যি ব্যৱস্থা ল'ব, যাৰ পৰা সকাহ পাব, আমি সকলো সমৰ্থন কৰিম। কিন্তু এইটোও ঠিক যদি তেওঁলোকৰ ক'ৰবাত ডেফিচিয়েঞ্চি হৈছে, ক'ৰবাত যদি ভুল কৰিছে, সেই ত্ৰুটিও দেখুৱাই দিয়াৰ আমাৰ দায়িত্ব। সেইটোকে তেওঁলোকেও যদি গণতন্ত্ৰত বিশ্বাস কৰে, তেতিয়া সেইটোকো তেওঁলোকে ক্ৰিটিচিজম বুলি নধৰি তেওঁলোকেও তাকো বিবেচনাৰ কাৰণে চিন্তা কৰা উচিত। মই আশা কৰোঁ আজি অসম চৰকাৰেই হওক, ভাৰত চৰকাৰেই হওক, এই ক্ষেত্ৰত আজি এক্সপাৰ্টসকলৰ আৰু সকলো দলৰ ৰাজনৈতিক দলৰ লগত আলোচনা কৰি এটা সমস্যা সমাধান কৰিবৰ কাৰণে আগবাঢ়ি উচিত হোৱা। কাৰণ অসম দুৰ্ভাগ্যবশত আসামতো দেখিছিলোঁ আজি কিছুদিনৰ আগত মুখ্যমন্ত্ৰীয়ে অল পাৰ্টিৰ মিটিং কৰিছিল। সেই অল পাৰ্টিৰ মিটিঙত বহু ছাজেশ্যন দিছিল সকলো দলক, আমিও দিছিলোঁ বিভিন্ন ক্ষেত্ৰত। কিন্তু শেষত হয় তাৰপিছত তেওঁলোকে যে এই মিটিঙৰ ফলত আমি কিকেইটা সিদ্ধান্ত ল'লোঁ আৰু সিদ্ধান্তকেইটা আমি কেনেকৈ কিন্তু এতিয়ালৈকে আমি কি সিদ্ধান্ত ল'লে আৰু কি সিদ্ধান্ত ল'বলৈ গৈছে আজি তাৰ কিন্তু সিদ্ধান্ত লোৱা দেখা নাই। তেতিয়াহ'লে এইখনো সভা পাতি অপব্যয় হোৱাটো বাদে কি হ'ব? খালোঁ কি কয় নহয়, গালোঁ বালোঁ খোলা কুটিৰ বুলি যিটো আছে যে কোনো কামত অহা নাই। আমি চবেই সময় কটালোঁ, বুদ্ধিও গ'ল, কিন্তু তাৰ পাছত তেওঁলোকে শুনিলেও কিন্তু কাৰ্যত আমি বিচাৰোঁ সকল শুনাই দেখুৱাই শুনাটোৱেই আলোচনা কৰাটোৱেই নহয়, যিখিনি আজি পৰামৰ্শ দিছে কোনখিনি কৰিব পাৰিব সেইখিনি সিদ্ধান্ত চৰকাৰে লোৱাটো উচিত আছিল, কিন্তু আজি লোৱা নাই। ইয়াৰ পৰাই বুজা গৈছে এই চৰকাৰখনত তেওঁলোকৰ যিটো আন্তৰিকতা, সেই আন্তৰিকতা নাই। আৰু লগতে মই এতিয়াও কৈছোঁ তেওঁলোকৰ যেতিয়া
আজি অৰ্থনৈতিক অৱস্থা ইমান বেয়া হৈছে, য'ত ডিএলএমছ এলাউন্সো আজি কাটিবৰ কাৰণে কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত লৈছে। সেই সময়ত আজি মোদী চৰকাৰৰ যি বিউটিফিকেশ্যনৰ ভিষ্টা প্ৰগ্ৰেমেই হওক, বুলেট ট্ৰেইন কৰি হাজাৰ হাজাৰ টকা আননেচেচেৰী খৰচ কৰাটোৱে কি প্ৰমাণ কৰিছে? য'ত গুৰুত্ব দিব লাগে ত'ত গুৰুত্ব দিব নালাগে, তাত দিয়া নাই। তাৰমানে তেওঁলোকে দুখীয়া দৰিদ্ৰ য'ত গুৰুত্ব দিব লাগে, যদি দুখীয়াৰ প্ৰতি সঁচাকৈ তোমালোক ইমান দয়া এখন আছে, অন্তৰ আছে, নিশ্চয় তোমালোকে সেই অপব্যয় কৰি সেই টকা এই লোকসকলৰ কাৰণে খৰচ কৰিবলৈ অনুৰোধ কৰিছোঁ। আশামতো মই ভাবোঁ যে এওঁলোকে এই প্লেন য'ত দৰকাৰ হয় হেলিকপ্টাৰ ইউজ কৰক, মই আজি কোৱা নাই, কিন্তু একেবাৰে ৰাখি থোৱাটো সৰু সুৰা কামতো যদি আজি কোনোবা এজন আৰু ৰোগী কি কয় আৰোগ্য হৈছে, তাকো গামোচা পিন্ধিবলৈ যদি হেলিকপ্টাৰ যদি প্লেনেৰে গৈ লাখ লাখ টকা খৰচ কৰে, ঠিক সেইদৰে কি কয় এই কিটছবিলাক আনিবলৈ যাওঁতে চাৰ্টাৰ প্লেন লৈ গৈছে বুলি শুনিছোঁ। এখন গাড়ীটো লৈ আহিব পাৰিলেহেঁতেন দিল্লীৰ পৰা। এইবিলাক অবাবত খৰচ কৰি, যেনেকৈ নামনি ব্ৰহ্মপুত্ৰই হওক, আজি ফিল্ম ফেষ্টিভেলেই হওক, য'ত নাই সেই আমাৰ চৰকাৰৰ আজি ইমান সা সম্পদ নাই, যে ইমান হোৱা নাই যে আমি এই আমোদ প্ৰমোদত টকা কৰিবলৈ খৰচ কৰিছে। এই চৰকাৰখন আজি আন খৰচ কৰাৰ ফলত আজি যি অৰ্থনীতিৰ দুৰৱস্থা হৈছে, যি অৱস্থাৰ কাৰণে আজি এই চৰকাৰখন দায়ী। আমি যেতিয়া চৰকাৰ আহিছিলোঁ, আমাৰ হাজাৰ হাজাৰ কোটি টকা ভঁৰালত নাছিল, আমাৰ মাইনাছ আছিল, ডেফিচিট আছিল। আমি এওঁলোকক যেতিয়া এৰি থৈ আহিছিলোঁ, ভঁৰাল শূন্যৰে আৰু 10,000 টকা আমি এক্সট্ৰা থৈ আহিছিলোঁ। তাৰপিছতো যি দুৰৱস্থা হৈছে, এইটোৱেই বিচাৰিছোঁ যে বিত্ত মন্ত্ৰী যদিও তেওঁ বক্তৃতা ডাঙৰ ডাঙৰ দিছে, কিন্তু আজি তেওঁ যে আজি অৰ্থনৈতিক বিষয়টোত আজি যাৰ ফলত যে হাজাৰ হাজাৰ মানুহ আজি বিপদত পৰিছে, আৰু তাৰ কাৰণে মই তেওঁকে দোষাৰোপ কৰিছোঁ।